Hello friends, welcome to P Podakhali. মই আজি আপোনালোকৰ লগত Pixel Lab নামৰ এপছটো কেনেকৈ ইউজ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। সো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আমি ফাৰ্ষ্টতে প্লে ষ্ট'ৰলৈ যাম। ইয়াত সাৰ্চ বাৰত Pixel Lab সাৰ্চ কৰিম। মোৰ ইয়াত ইনষ্টল কৰি থোৱা আছে কাৰণ ডাইৰেক্ট ওপেন বুলি কিনে লিখা আছে। সো ওপেন কৰিম মই এতিয়া। আগৰ কিবা ফটো এনেকুৱা ইমেজ বনোৱা থাকিলে এনেকুৱা কনফাৰ্মেশ্যন বুলি কিনে আহি যায়, সেইকাৰণে ইয়াত ওকে। আগৰখিনি মই ডিলিট কৰি লৈছোঁ। এতিয়া আমি চাম যে নতুনকৈ ধুনীয়াকৈ এটা পেজ কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। এনেকুৱা এটা পেজ লৈ লৈছোঁ। সো ফাৰ্ষ্টতে এটা লিখি লওঁ। ইয়াত এতিয়া আপোনালোকে ইংৰাজীটো লিখিব পাৰিব, নহ'লে এনেকৈ অসমীয়াৰ অপশ্যনলৈ গৈ পেলাই অসমীয়াটো লিখিব পাৰিব। এতিয়া মই অ'কে দিলোঁ। এতিয়া এই শব্দটোক আমি বিভিন্ন ষ্টাইলতো লিখিব পাৰিম, যেনে ইয়াত এটা অপশ্যন আছে AB ফন্ট বুলি কিনে, তাত ক্লিক কৰি লৈছোঁ। এতিয়া দেখিছে নহয় কিমান অপশ্যন আছে। এতিয়া এয়া আমি যিকোনো এটা ষ্টাইল লৈ ল'ম। তাৰপিছত অ'কে টিপি দিম। ইয়াত এতিয়া আমি টেক্সটৰ চাইজো ডাঙৰ সৰু কৰিব পাৰিম। ইয়াত টি বুলি কিনে ডাঙৰকৈ দিয়া আছে, চাইজ লিখা আছে। ইয়াত আমি সৰু ডাঙৰ কৰিব পাৰিম। যিমান ডাঙৰ চাইজ আপোনালোকক লাগে সিমান ডাঙৰ চাইজ আপোনালোকে চিলেক্ট কৰিব পাৰে। এতিয়া ইয়াত আমি কালাৰ চইচ কৰিব পাৰিম। কালাৰো অপশ্যন আছে। কালাৰত গ'লোঁ, বহুতখিনি কালাৰ আছে। লগতে ইয়াত প্লাছত দিলে কালাৰ এটা চাৰ্ট ওলাই আহে। সো মই এনেকুৱা ধৰণৰ এটা কালাৰ ল'ব বিচাৰিছোঁ। তাৰপিছত ক্ষুদ্ৰ চিহ্নত ক্লিক কৰি দিব লাগিব। আপোনালোকে টেক্সচাৰ এতিয়া শব্দ মানে ৱৰ্ডটো আপোনালোকে ৰোটেট কৰিব পাৰে, কিমান ৰোটেট কৰে সেইটো আপোনালোকৰ ইচ্ছা অনুসৰি ৰোটেট কৰিব পাৰে। লগতে ষ্টাইল যিটো দিয়া আছে তাত আপোনালোকে বৰ্ড, ইটালিক আৰু আণ্ডাৰলাইন বুলি কিনে যিটো অপশ্যন থাকে সেয়া পাব। বৰ্ডত লিখিব পাৰে, ইটালিক অকণ বেকাকৈ আৰু আণ্ডাৰলাইন দিব পাৰে। এতিয়া টেক্সটৰ বেকগ্ৰাউণ্ড আপুনি চেঞ্জ কৰিব পাৰে। কালাৰ লৈছোঁ গ্ৰীণ, ব্লু, ব্লেক, যেনেকুৱা ধৰণৰ আপুনি বিচাৰে সেই তেনেকুৱা কালাৰ আপোনালোকে দিব পাৰে। ইয়াৰ পিছত আমি এতিয়া এইফালে চিম কাৰ্ডৰ বা মেমৰি কাৰ্ডৰ নিচিনা ফটো পাব, সেই তাত ক্লিক কৰিম। ছেভ টু ইমেজ কৰি দিম, ছেভ টু গেলাৰী। সো ফ্ৰেণ্ডছ, এনেকৈ আমি ইমেজ এটা ক্ৰিয়েট কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।